স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ হয়তো বহুতেই পেটিএম ইউজ কৰে। আপুনিও কৰে নেকি বাৰু? যদি কৰে তেতিয়াহ'লে আজিৰ পৰা এটা আপোনাৰ নতুন নিউজ আহিছে, নতুন এটা আপডেট আহিছে গুগলৰ ফালৰ পৰা। এতিয়াৰ পৰা পেটিএম এপটো আপোনালোকে প্লে ষ্ট'ৰত বিচাৰি নাপায়। তাৰ এটা স্ক্ৰীনশ্বট মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাইছোঁ, আপোনালোকে চাব পাৰে। পেটিএম এপটো আপোনালোকে এতিয়াৰ পৰা প্লে ষ্ট'ৰত বিচাৰি নাপায়, কিয়নো এই পেটিএম এপটো গুগলে প্লে ষ্ট'ৰৰ পৰা এতিয়া ৰিমুভ কৰি দিছে, বেন কৰি দিছে। তো কি কাৰণত হঠাতে এই পেটিএম এপটো বেন কৰিলে সেই বিষয়ে জনোৱাৰ বাবে আজি এই ভিডিঅ'টো বনালোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এবাৰ স্ক্ৰীণত চাব ওলাইছোঁ। প্লে ষ্ট'ৰত গৈ যেতিয়া পেটিএম চাৰ্চ কৰিলোঁ, তেতিয়া পেটিএম মোৰ সেই আগৰ এপটো এতিয়া ক'তো দেখা পোৱা নগ'ল। য'ত তলৰ ফালে চাই আছোঁ, তলৰ ফালে এনেকুৱা পেটিএম এপটো দেখা পোৱা যোৱা নাই। আপোনালোকে চাব পাৰে। একেবাৰে ওপৰত পেটিএম বিজনেছ বুলি এটা এপ আছে, কিন্তু সেইটো এপ নহয় যোনটো এপেৰে আমি ৰিচাৰ্জ কৰোঁ বা অনলাইন পে'মেণ্টবিলাক কৰোঁ। মানে ইয়াৰ অৰ্থ এইটোৱে যে পেটিএম এপটো এতিয়া আপুনি প্লে ষ্ট'ৰত বিচাৰি নাপাব। হয়তো পিছত আহিব পাৰে, কিন্তু বৰ্তমানলৈকে পেটিএম এপটো নাই। তো এইখিনিয়ে মই দেখুৱাব লগা আছিল। তো কি কাৰণত এই পেটিএম এপটো ৰিমুভ কৰা হ'ল তাৰ বিষয়ে সবিশেষ জানো বলক। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ধন্যবাদ, থেংক ইউ। আমি সকলোৱে জানো যে পেটিএম যিটো এপ হয়, পেটিএম এপটো এটা অনলাইন ট্ৰানজেকশ্যন এপ হয়, যিটো এপৰ সহায়ত অনলাইন শ্বপিং কৰিব পাৰি, ৰিচাৰ্জ কৰিব পাৰি, বিল পে'মেণ্ট কৰিব পাৰি, এনেকুৱা কিছুমান অনলাইন ট্ৰানজেকশ্যন কৰিব পাৰি, যাৰ কাৰণে পেটিএম এপটো যথেষ্ট জনপ্ৰিয়, যথেষ্ট পপুলাৰ হৈ গৈছিলে। কিন্তু আজি কিছুদিন আগলৈকে পেটিএমটো এটা ৰিচাৰ্জ কৰা এপ এটা হৈ আছিলে যদিও কিছুদিন আগৰ পৰা পেটিএমে কিছুমান এনেকুৱা গেমলিং খেলক প্ৰমোট কৰি আছে, যিবিলাকক আমি যদি আমাৰ ভাষাত ক'ব যাওঁ জুৱা। যেনেকুৱা আপুনি কেচিনোবিলাকত এটা নাম্বাৰত আপুনি পইচা লগালে সেই নম্বৰটো যদি সৌভাগ্যক্ৰমে লাগি যায় আপোনাৰ পইচা পায়। সেই জুৱা যিটো খেল হয় সেইটো কেচিনোবিলাকত খেলা হয়। তো সেনেকুৱা খেলবিলাকৰ কিছুমান খেলক পেটিএমে প্ৰমোট কৰি আছে। তো এই যিটো জুৱা খেলৰ এনেকুৱা খেলবিলাক গুগলৰ এপত ৰখাটো গুগলৰ নিয়মৰ বাহিৰত, মানে গুগলে ৰুল ভায়লেট কৰাৰ বাবে পেটিএমক ৰিমুভ কৰিছে। কাৰণ কিছুদিন আগৰ পৰা পেটিএমে এনেকুৱা গেমবিলাকক প্ৰমোট কৰিছে, আৰু এই প্ৰমোট কৰাৰ ফলত গুগলেও ৰুল ভায়লেশ্যনৰ বাবে এই পেটিএম এপটোক গুগলে তেওঁলোকৰ যিটো নটিফিকেশ্যন এটা জাৰি কৰি পেলাই তেওঁলোকৰ গুগল প্লে ষ্ট'ৰৰ পৰা ৰিমুভ কৰিছে। লগতে গুগলে আৰু এটা কথা কৈছে যে যদি আপোনাৰ এপটোত আপুনি এনেকুৱা কোনো গেমলিং বা এনেকুৱা জুৱাৰ দৰে এনেকুৱা খেল আপুনি নেখেলায়ো আপোনাৰ এপটোত, তথাপি যদি আপুনি যিজন ইউজাৰ আছে এই ইউজাৰক যদি এটা লিংকেৰে বা যিকোনো প্ৰমোচনেৰে ৰিডাইৰেক্ট কৰি আন এটা ৱেবছাইটলৈ লৈ যায়, য'ত এই ইউজাৰজনে সেই গেমটো খেলিব পাৰে আৰু পইচা উপাৰ্জন কৰিব পাৰে বা পইচা তেওঁৰ একাউণ্টৰ পৰা দিব পাৰে, তেতিয়াও তেওঁলোকৰ গুগলৰ ৰুল ভায়লেট হয়। আৰু গুগলে এনেকুৱা কোনো গেমক যিহেতু তেওঁলোকৰ গুগল প্লে ষ্ট'ৰত নাৰাখে, ঠাই নিদিয়ে, তাৰ বাবে পেটিএমে এই ৰুল ভায়লেট কৰাৰ বাবে আজি ছাডেনলি গুগল প্লে ষ্ট'ৰৰ পৰা পেটিএম এপটোক ৰিমুভ কৰিছে, মানে বেন কৰিছে। তো এতিয়া কথাটো হ'ল যিটো পেটিএম এপ আৰু গুগল প্লে ষ্ট'ৰত আমি পামনে? তো মই ভাবোঁ আমি এই গুগল প্লে ষ্ট'ৰত পেটিএম এপটো পাম, কিন্তু পোৱাৰ কিছুদিন টাইম লাগিব। এই যিটো কাৰেকশ্যন তেওঁলোকে হয়তো কৰিব, যে এনেকুৱা প্ৰমোট নকৰা হ'ব, গুগলৰ লগত ভালকৈ কথা পাতি পেলাই হয়তো আকৌ পেটিএমত এভেইলেবল কৰি দিব গুগলে। কাৰণ কিয়, পেটিএম এপটো যদিও এনেকুৱা ৰুল ভায়লেট কৰিছে, কিন্তু পেটিএম এপটো যথেষ্ট জনপ্ৰিয়, যথেষ্ট ট্ৰানজেকশ্যন হৈছে, মিলিয়ন ইউজাৰ আছে তেওঁলোকৰ। গতিকে এই এপটো যদি নোহোৱা হৈ যায় বহুতো অসুবিধাৰ সৃষ্টি হ'ব। আৰু গুগলে যদিও মানে এই পেটিএম এপটোক নাৰাখে, পেটিএম এপটোৱে নিজাকৈ ৱেবছাইট খুলিও এই এপটো চলাই ৰাখিব পাৰিব, কাৰণ ইমানেই জনপ্ৰিয় হৈ গৈছে পেটিএম এপটো। তো এতিয়া কথাটো হ'ল, আপোনালোকৰ বহুতৰে পেটিএম ৱালেটত পইচা জমা হৈ আছে। আপোনালোকে হয়তো ভাবিব এতিয়া যদি এপটো বন্ধ হৈ যায় আমাৰ পইচাখিনি কি হ'ব? তো মই ভাবোঁ আপোনালোকৰ পইচাখিনি সম্পূৰ্ণ নিৰাপদ, সম্পূৰ্ণ ছেফ। কাৰণ
গুগল প্লে ষ্ট'ৰৰ পৰা এপ এটা ৰিমুভ কৰিছে, কাৰণ গুগলৰ কিছুমান নিয়ম তেওঁলোকে ভংগ কৰিছে। এনেকুৱা নহয় যে পে'টিএম এপটো সম্পূৰ্ণভাৱে ফেক, মিছলীয়া। পে'টিএম এপটো অথেণ্টিকেল এপ, বাট কিছুমান ৰুল ভায়লেট কৰাৰ বাবে হয়তো তেওঁলোকক কিছুদিনৰ বাবে বেন কৰিছে, আৰু এইবিলাক চব ঠিক ঠাক কৰাৰ পিছত হয়তো আকৌ এভেইলেবল কৰি দিব প্লে ষ্ট'ৰত, মই ভাবোঁ। গতিকে আপোনালোকৰ পইচাৰ এনেকুৱা কোনো অযথা যাব বুলি মই নাভাবোঁ। তথাপিও আপোনালোকৰ যদি কোনোবাৰ সন্দেহ আছে কিবা যে পইচাটো অযথা যাব পাৰে বুলি, আপোনালোকৰ আজিকালি পইচা এটা একাউণ্টৰ পৰা আনটো একাউণ্টলৈ ট্ৰান্সফাৰ কৰোঁতেনো কিমান সময় লাগে, আপোনালোকে ট্ৰান্সফাৰো কৰি ল'ব পাৰে। তো ইয়াতকৈ বেছি আপডেট এতিয়ালৈকে অহা নাই। যদি কিবা আপডেট আহে মই তাৰ ওপৰত আৰু ভিডিঅ' বনাম। যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপুনি প্ৰথমবাৰলৈ চাই আছে। লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, কাৰণ এনেকুৱা আপডেট ভিডিঅ'বিলাক মই সদায় মোৰ চেনেলটোত লৈ আহি থাকোঁ। তো আজিলৈ এইখিনি আছিল। ভৱিষ্যতে ইয়াতকৈ ভাল ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ। যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে, কাষত থকা বিকে বটনটোত ছাবস্ক্ৰাইব কৰিব, আৰু যিটো বেল আইকন আছে সেইটোত প্ৰেছ কৰিব। মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব। ধন্যবাদ, থেংক ইউ।